ইমান মানুহ মাই গড ইয়াত থকা চব মানুহে মানে মিলি মোক বেঙেনা দিবলৈ লাগিছে আজি কিন্তু কোনো বেঙেনা নচলিব হা এই যে ৰঙালী বিহু আহি পেলাই গুচি গ'ল তাৰ পৰা মই সৰু আলোচনা বিলোচনাখন কৰিবলৈ আপোনালোকে আলোচনা বিলোচনা কৰিছে বা গহবোৰ বাকী আহিছে ইমান মৰম দিছে মই যদি কিবা এটা দিনলৈ চবেইটো বেয়া পাব হয়নে নহয় সৰুকে বস্তু এটা দিছোঁ চবে ভগাই দিব কোনো কাজিয়া নাই আপোনাৰ নকৰিকে চবকে দিছোঁ ইয়াত বহি টকা উঠি টকা শুই টকা হাতে টকা আগফালে টকা পাছফালে টকা এফালে টকা সেইফালে টকা চব মানুহৰ কাৰণে যে লাগিছে আজি একদম আগলা পাগলা কৰি পেলাইছে কিন্তু অতি দুখেৰে ক'বলৈ পাই মই সুখী হৈছোঁ যে আজি আপোনালোকে গম পাইছিলে যে কেকে চাই মই অহা কথা আছিলে কেকে চাই ঘৰত থাকিবলৈ মই অকলে আহিব কিয় ঘৰত থাকিব মই নাজানো মই সৰুতে মোক দুইশ মাৰিছোঁ ভালে আছে নে সকলো মই দুখিত অকণমান পলমকৈ আহিব লগা হ'ল তাতে সাংসাৰিক মানুহ যে আজি আকৌ সেই মণিৰ বহা পাণ ভাত বনোৱা পাল ধৰি সেইকাৰণে অকণমান পলমকৈ সোমালোঁ তথাপিও বতৰকো নেওচি কিন্তু ভাল মানুহ হৈছে দেই যিমানলৈকে দেখিছোঁ কেৱল মানুহে দেখিছে সঁচাকৈ ভাল লাগিছে বিহুৰ প্ৰতি ইমান মৰম শিল্পীৰ প্ৰতি ইমান মৰম দেখি বোলে আও হৰি এই মজা প্ৰথমে এটা কথা এইখিনিতে কৈ লওঁ যিহেতু আজি ডিউটি দিবলৈ গ্ৰীষ্মকালত খাটনিয়াই আহিছোঁ ৰাইজক সেৱাৰ বাবে এবাৰ মোবাইলত মেছেজ আহিছিলে কি মাইক্ৰফোনত ধৰি লৈছে শুনিছেনে আপোনালোকে গতিকে আপোনালোকক আকৌ আহিছে কাৰোবাৰ আচলতে কথা কৈ থাকোঁতে মোবাইলত এনেকৈ মেছেজ আহি গ'লে কথাটো অকণমান কেতিয়াবা হয়নে বাৰু যাওঁ মোবাইলটো চাইলেণ্ট কৰি থ'লে গ'ল এইখিনিতে এটা কথা ক'ব ক্ষমা কৰিব এইখিনিতে এটা কথা ক'বই লাগিব যিহেতু আমি আহিছোঁ আপোনালোকৰ মৰমৰ বাবে এটা কথা মই কৈ থওঁ যিহেতু ডিউটিত আজি মই আহিছোঁ কাৰ মোবাইলত ইমান মেছেজ আহিছে ইমান মোৰ নিজৰে আহি আছে মণি চাগে দেই মণি নহয় সোমাল কি সোমাল তাক পইচা সোমাল গহবোৰ বাকী আহিছে আপুনি বেঙেনা দিব পাৰিব পৰহি মণিবক গৈ থকা শুনিছে দৰমহা সোমাইছে দৰমহা আজি কিহৰ এক্সট্ৰা পইচা সোমাইছে মাহেকৰ মূৰত দৰমহাটোহে থাকে নেকি সোমাবলৈ LPG গেছৰ 237 টকা এটা সোমাইছে দেই ভাল লাগে বোলে নিজৰ ধন মাহে সোমাই থাকিব লাগে ধন্যবাদ দেই চৰকাৰখনলৈ আচলতে মই ক'বলৈ বিচাৰিছিলোঁ যিহেতু ডিউটিত আজি মই আহিছোঁ কৃষ্ণকলম খাটনীয়া গতিকে মোৰ বিনম্ৰ অনুৰোধ কোনেও যেন বেছি হাই হুলস্থুল নকৰে কোনোবাই যদি বেছি হুলস্থুল কৰা মই দেখিলোঁ কিবা কাৰণত যদি মই সেই জেগালৈ নামি যাব পাৰোঁ চাব কিন্তু তেওঁলোকৰ লগত মই হুলস্থুল কৰা লাগি যাম সকলে কিন্তু আইন শৃংখলা মানি অনুষ্ঠান উপভোগ কৰিব লাগিব কৰিবনে ধন্যবাদ যিসকল বহি আছে তেখেতসকলে চিট বেল্টবিলাক মাৰিব বোলে আও হৰি
দেই এইখিনিতে কথা নহ'লে লাষ্টতে থাকি যাব স্বাধীনতা সংগ্ৰামী আই কনকলতা মুকুন্দ কাকতিদেৱক এই মঞ্চৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু লগতে সমূহ বিহুপুৰীয়া ৰাইজকো উলগ তথা শ্ৰদ্ধা জনাইছোঁ লগতে এই সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়াকো শ্ৰদ্ধা জনাইছোঁ উলগ জনাইছোঁ আৰু এই অনুষ্ঠানৰ লগত জড়িত আমাৰ চাউণ্ডৰ দাদাই হওক লাইটৰে হওক পেণ্ডেলে হওক সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু বিশেষভাৱে শ্ৰদ্ধা জনাইছোঁ সেইসকলক যিসকলে নিজৰ ঘৰখন এৰি এই মুহূৰ্তত কৰ্তব্যৰত অৱস্থাত থাকি আপোনালোকক আমাক পহৰা দি এই অনুষ্ঠানটো সুন্দৰকৈ সাফল্যমণ্ডিত হোৱাত আপোনালোকক আমাক সহায় কৰি আছে সেই আৰক্ষী কৰ্মকৰ্তাসকলক বেহাৰবাৰী আউটপোষ্টৰ পৰা মই কৃষ্ণ কমল খাটনিয়াৰে শ্ৰদ্ধা জনাইছোঁ জয় হিন্দ বিহু এটাৰে আৰম্ভ কৰোঁ আইতানো মাতি গ'লে বন্ধা আইতা বন্ধন গোটৰ মিটিঙত গৈছে গাঁৱৰ গোপীয়ে বিহুখন পাতিছে চিৰা পিঠা নিগনিয়ে খায় নিগনি আহি ক'ত বাথালে আইতাতে প্ৰথম কিবা মিটিঙত গুচি গ'ল পিঠা কোবা বনাইতো থাকিবলৈ পাহৰি গ'ল চাহ নিগনিয়ে খাই চাফা কৰি পেলালে বিহুখন পাতিছে চিৰা পিঠা বনাইছনে বাখৰ তৰা মণিমালা গামোচা ববলৈ নিশিকিলা পাতৰ হাতি বস্তু নিচিলা মণিমালা অসমীয়া বুলি পাহৰিলা অসমীয়া বুলি পাহৰিলা থেংক ইউ এটা কথা আমি অলপ এনেকৈ আগতে ওলাই ওলাই কওঁ নহ'লে কুটা দুভাগে হৈ যাব লাগিব এইটো ফুটা মোৰ কাৰণে দিছে সাউজি থাকিব দুটা ফুটা যদি আমি দুফালে হওঁ জৰাখণ্ডত ফালা নিচিনা হ'ব দুফালে আমি মাজতে ৰৈ ৰৈ কওঁ সকলোৱে দেখি আছেনে এনেই বেহাৰবাৰী আউটপোষ্টখন চাই আছেনে ইংলিছ মিডিয়াম এগৰাকী আহিছিল মাজতে পঢ়াবলৈ চাইছিল মই চাউথ ইণ্ডিয়ান হৈ পেলাই তাক পঢ়াইছিলোঁ চাইছিল সি যে মিষ্টাৰ ইণ্ডিয়া হৈছিল নাইকিয়া হৈ যায় চাইছে সকলো কথা আমি খৰচি মাৰি ইয়াতে পাতিম আজি দেই খালি যিটো সহযোগিতা ৰাখিছে এইটো সহযোগিতা যেন শেষলৈকে থাকে আৰু এনে চিৰিয়েলত দেখাৰ নিচিনাই পাইছেনে নে অকণমান তাতকৈ বগা চিঙা কিবা দেখিছে আমি দুইটা ৰং আমাৰ তেনেকুৱাই গ্ৰহণৰ উজ্জ্বল আমি দুখ নকৰোঁ মায়ে যি বনাই কি কৰিব চব দেৰি যায় চাই থাকিব বেহাৰবাৰী আউটপোষ্টখন আপোনালোকে হাঁহি থাকিলে আমাৰো ভাল লাগে আৰু মানুহে যেতিয়াই সুবিধা পায় তেতিয়াই হেনো ডাঙৰকৈ হাঁহিব লাগে হাঁহিলে আয়ুস বাঢ়ে হাৰ্টৰ কাৰণে ভাল আমি চবেই জানো ৰক্ত সঞ্চালন হয় মানুহে মজা দি দিছে বৰষুণৰ বতৰ বিহু নেৰু গহপুৰ আহিছে অহা বস্তু আহিবই আৰু পঢ়াহেঁতেন যিকেইটা ফুটা দি বৰষুণ পৰে মই মাৰিয়ে দিলোঁ নহয় তথাপি ইমান সোমাই আছে যে আপোনালোকে ইমান উৎসাহ দিলে সঁচাকৈ খুব ভাল লাগিল ইমান মানে ইমান ডাঙৰকৈ সকলোৱে সহযোগিতা আগবঢ়াইছে কিন্তু তাৰ মাজতো কেতিয়াবা আমাৰ খুব বেছি ভাল লাগিলে আমাৰ নিচিনা সৰু সৰু শিল্পী আমি আৱেগিক হৈ পৰোঁ আচলতে বিশেষকৈ এই
কিছুমান কথা ভাল লাগিলে আবেগি হৈ পৰিল এইকাৰণে সোমাই আহোঁতে সকলোৱে চিঞৰিছে ভাল লাগিছে কিন্তু যেতিয়া বোৱাৰীসকলে হাঁহি চিঞৰিছে তেতিয়া কি হ'ল বা? বোৱাৰীসকলক দেখি মোৰ বাই লগত ফুলফুলে মনত পৰিছে আজি মৰিব আপোনাৰ লগত নাচে কি হ'ল তা মই আপোনাৰ লগত আছো ধনী জেগাত তথাপি কি ঘটিটো কৰিম আনিবলৈ ভয় লাগে দেখিছে এনেকুৱা ভিৰত লৈ আহি মোৰ আঙুলি ধৰি থাকিব ভিৰখনত গা আঙুলি ধৰি গা ধোৱা তাক এটাই মই কৈছোঁ মণি যদি সময় পোৱা অকণমান জীৱনত মোক ওখ হৈ দেখুৱাবা আপোনালোকে হাঁহিলে মই হাঁহিম মণি যোৱাবাৰ আহি গৈছে যোৱাবাৰ ঘৈণীয়েকক এবাৰ গিৰিয়ে এইটো আমাৰ নিজৰ ল'ৰা ছোৱালী নাই নহয় মণিৰে মোৰে এইটো আমাৰ ডাঙৰ প্ৰেজেণ্ট আমি মোহনকে নিজৰ ল'ৰা নিচিনাকৈ তুলি লৈছোঁ কিন্তু আজিহে গম পালা কি ক'লে বাটত আমি বোলে মোহনক নিজৰ ল'ৰা নিচিনাকৈ তুলি লোৱা নাই মোহনেহে হেনো মাক বাপেক হালত তুলি লৈছে কিন্তু এটা কথা যিমানেই অসমীয়া ভাষণ নিদিওঁ কিয় মই বিভিন্ন মঞ্চত যিমানেই অসমীয়া ভাষণ নিদিওঁ কিয় ইংৰাজী দুই এষাৰ নক'লে মোৰ মনটোৱে শান্তি নাপায় So I want to say that very happy people to all of you. I want to say that I'm very joyful because Richard Foster soul in that hole. We're really thankful. অসমীয়াটাক আকৌ মানুহে একোৱে বুজি নাপায় মানুহে নুবুজাটো বাদ দে কি কৈছোঁ মই নিজে বুজা নাই কি অসুবিধা মানে আপুনি যে ইংলিছত ভাষণ দি আছে তাৰপিছত ইংলিছডাল মোৰ গালে আহি যাব মই ইংলিছত ভাষণ দিবলৈ যাম ইয়াৰ এটা মানুহ নাথাকে এটা মানুহ ৰখাৰ দায়িত্ব মোৰ তই ভাষণ দে ইংলিছত মই দে পাপ নালাগে দে আহি পাতি থাকিব নালাগে Bien, ladies and gentlemen. What beer? Beer বুলি ক'লে মানুহে এইটো বুজি যায় Beer. Bien, ladies and gentlemen. ভাল আছে ক যা পিটি ধরে ভাঙি পেলাম Bien, ladies and gentlemen. www.com. বাকিখিনি পিছত কম বাকীখিনি আকৌ পিছত www.com বাকিখিনি পিছত কম মানে আকৌ পিছতে কম ইয়াত ওপৰতে কি শব্দ বুলি ইয়াত মানুহখিনি কথা কৈছে কি বুলি শব্দটো ওপৰতে সাহিত্য কথা বিচাৰি দিব পাঠকে বেছি নাযাবি মোৰ অতিকৈ মৰম তাতো কৈছে নে মুগাৰ মুহুৱা বিহু বুলি বিহুৰ মোৰ অতিকৈ মৰম ইয়াৰ
খোজাই খোজাই ঘি উলিয়াই দিয়ে আজি পাহৰিলে বোলে জোন জুলাই আগষ্ট মোৰ ভাষণ সমাপ্ত ভালকে তো ভাষণটো দিব ভাষণ বেছি দীঘলীয়া হ'লে মানুহে আমনি পায়। আগত যাব নালাগে নেকি লাইট এটা কিন্তু ভাল লাগিছে ইয়াতে 10 ৰূপীয়া যুৱ ক্ৰীড়া সন্থাৰ স্থায়ী ৰং মই নিউজৰ ক্ৰীড়া সন্থাই ইয়াত খেলা-ধূলা কৰে বেছি আগত নাযাব কথা আছে যিখন দেশত ফিল্ড কম হস্পিটেল বেছি যিখন দেশত ফিল্ড কম খেলপথাৰ কম হস্পিটেল বেছি সেইখন দেশৰ বোলে মানুহ ৰোগীয়া হ'বই আমি এনেই টকা পইচা খৰচ কৰি এতিয়া এটা সময় আছিল এটা সময়ত মানুহে ৰাতিপুৱা উঠি আমাৰ ককাহঁত যিসকলে আমি দেখিছোঁ ৰাতিপুৱা উঠি ব্ৰেকফাষ্ট হিচাপে পিঠাগুড়ি খাই দিয়ে সান্দহ গুড়ি কৰাই গুড়ি খাই দিব পাৰে এবাটি গুড় লৈ ব্ৰেকফাষ্ট তেনেকৈ কৰিছিল একোৱেই নহয় এচিডিটি প্ৰব্লেমেই নহয় কিন্তু আজিকালি আমি মেক্সিমাম মানে ব্ৰেকফাষ্ট কি কৰোঁ গেছৰ টেবলেট এটা ওমেজ 1040 হয়নে বাৰু খেলা ধূলা কৰি থাকিলে মানুহবোৰ ফিট হৈ থাকে গতিকে এই সংস্থাটোলৈ আন্তৰিক শুভকামনা থাকিল তেওঁলোক জীয়াই থাকক তেওঁলোক আগুৱাই নিয়ক মানুহৰ সদায় তেওঁলোকৰ সজাগতা ৰাখক তেওঁ আমাৰ এই কমিটিৰ এই সংস্থাৰ প্ৰতি যে সকলোৱে এটা চাকৰি বজাই আশীৰ্বাদ দিয়ে আপোনালোকলৈ অনুৰোধ ধন্যবাদ আৰু বকতা আহিছিলে গুচি গ'ল আকৌ খেলা মাৰিব পাব আপোনালোকৰ কিবা ক'বলগা থাকিলে মই দিছোঁ নাই যোৱা নাই যোৱা মানুহ আৰু আহি আছে কিবা ক'বলগা থাকিলে আমাক সুধিবগে আপোনালোকে বানা চানা সুধিবনে নুসুধে ল'ৰা মানুহে খালি মণি কথা সুধিব নালাগে এটা কথা মই হাবিলদাৰ মানুহ মোৰ ধন টকা পইচা বেছি নহয় কিন্তু মণিক বিশ্বাস নকৰিব আপোনালোকে মণিক মই মৰমৰ কেতিয়াও কমি হ'বলৈ নিদিওঁ আজি পৃথিৱীখন চলি আছে মৰম আৰু বিশ্বাসৰ কাৰণে হয়নে বাৰু যুদ্ধ বিগ্ৰহে পৃথিৱীখন জীয়াই নাৰাখে আজি মাক দেউতাকে নিজৰ সন্তানক মূৰত হাতটো বুলাই কপালত চুমা এটা খালে সি ডাঙৰ আশীৰ্বাদ ডাঙৰ মৰম গিৰিয়েক ঘৈণীয়েকৰ মই যিহেতু সাংসাৰিক মানুহ কিছু কথা সংসাৰো কম বেয়া নাপাব আৰু সংসাৰখন চলে স্বামী স্ত্ৰীৰ কিন্তু মৰম বিশ্বাসৰ মাজেৰে বুজাবুজিৰ মাজেৰে হয়নে যিটো মণিৰ আৰু মোৰ মাজত যথেষ্ট আছেনে নাই আছে 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 বৰো মই মৰম কৰোঁ এতিয়া তাইও বেলেগলৈ দিয়া হয় মোৰো বেলেগ অলপ মুখৰ আগত তাৰ মৰম লগা কাচি জোলটো নিচিনা মানে মই কাচি জোল বুলি কিয় মাতো জানেনে কাচি জোলটো আধা নহয় জানো মণিও আধা এতিয়া মণিকো মই কেতিয়াও মৰমৰ কমি হ'বলৈ দিয়া নাছিলোঁ নাই মই দৰমহা কম পাওঁ বিহুত এতিয়া বেলেগৰ মানুহে দেখিছোঁ গিৰিয়েকে ঘৈণীয়েকক 3-4 জোৰকৈ কাপোৰ দিছে মই মণিক সেইমতে দিব নোৱাৰোঁ মোৰ দৰমহা কম বিশ্বাস কৰক কটনৰ ব্লাউজ এটা দি থৈছোঁ কিন্তু মৰমৰ কমি হ'বলৈ দিয়া নাই মৰমৰ কমি হ'বলৈ দিয়া নাই বিহুৰ দিনা তাইক ব্লাউজটো দিছোঁ তাইক ভৰিহালত ধৰি সেৱা এটা কৰিছে মই বাঁহী মুখতে কপালতে বোলে আয়ো সময় পালে অকণ ওখ হৈ দেখুৱাবা বুলি আশীৰ্বাদ দি কপালতে এটা দিছোঁ সেয়া মৰম এতিয়া মই চাকৰিৰ পৰা ইমান সোনকালে আহিব নোৱাৰোঁ পুলিচৰ মানুহ জানেই নহয় কিমান ব্যস্ততা ইফালে দৌৰিব লাগে সিফালে দৌৰিব লাগে তাৰ মাজতে যে এপাক দুপৰীয়া ঘৰলৈ আহোঁ ভাতকেইটা খাই তাইৰ মূৰত হাত বোলে কপালতে বোলো ভালে থাকিলে এটা এতিয়া যে অনুষ্ঠান শেষ হ'ব তাই সুধিব গহপুৰত কেনেকুৱা পালা ৰাইজ ভালনে বোলো ভাল খুব ধুনীয়া দিয়া ভালে ভালে কিবা এটা খাই শুই দিবা মই বোলো তুমিও ক'বা গুড নাইট বুলি কৈ আকৌ সেই কপালত এটা ললিপপ চোপা নেকি চুপি আছে মই উঠি আহোঁতে সি চুকৰ আধা ফালে দিলে মোলে তাত কালি দিলে তাত এতিয়া মই খবৰ পাইছোঁ কেনেকুৱা ককা ঘৰ আগত যদি কাষতে হৈ আছে চাবি আকৌ তালত দিব আকৌ আহিব মাজতে এডভাৰটাইজ দিলে আপোনাৰ আমাৰ মোহনে বৰ ধুনীয়া গান মোহনে যাব পাৰিবনে নোৱাৰে বিহু বাটকটো প্ৰেক্টিছ কৰি আহিছোঁ হয় এতিয়া ধুনীয়াকৈ গান এটা ৰাইজক শুনা ভাল পাব